নমস্কাৰ বন্ধুসকল, মই সুচিত্ৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মাই লাইফ ব্লগ সুচিত্ৰা। আজি মই আপোনালোকক দেখুৱাম আমাৰ ঘৰতে বনোৱা টেষ্টি তেঁতলী টেঙাৰ ৰেচিপি। তেঁতলী টেঙাৰ আচাৰ ৰেচিপি কেনেকৈ বনায় মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। এই আচাৰটো একেবাৰে সহজ, কম খৰচতে বনাব পাৰি, বহুত দিন ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰি। যদি আপুনি তেঁতলী টেঙা বা যিকোনো টেঙা খাই ভাল পায় তেন্তে এই ৰেচিপিটো আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহক এতিয়া আৰম্ভ কৰোঁ তেঁতলী টেঙা ৰেচিপি। তেঁতলী টেঙা ধুই কেনে মই ইয়াক সৰু সৰু কৰি কাটি ল'ম। টেঙাখিনি সৰু সৰু কৰি কাটি লৈছোঁ। সৰু সৰু কৰি কাটিলে মছলা সোমাত সুন্দৰ হয়, ভালদৰে মছলা সোমাই যায়। এতিয়া ইয়াত দিম নিমখ আৰু হালধি গুড়ি। এইদৰে ভালদৰে মিহলাই ল'ম। তাৰপিছত মিহলোৱা হোৱাৰ পিছত এইটো অলপ সময় ৰাখি থ'ম। কি মছলা লাগিব মই আগতে বনাই ৰাখিছোঁ। মছলা, জ্বালা গুড়ি, আপুনি মেথি গুড়ি দিব পাৰে জুতি অনুযায়ী, ঘৰত নাই বাবে মই বনোৱা নাই। তাৰপিছত মিঠা জিৰাৰ গুড়ি, পাঁচফোৰণ, মছলা গুড়ি আদি। তাৰ কাৰণে মই ইয়াত দিছোঁ গুড় মিঠাই, আপুনি চেনিও দিব পাৰে। এতিয়া মই গৰম কেৰাহীত সৰিয়হৰ তেল অলপ সময় গৰম কৰি লৈছোঁ। তাৰপিছত গৰম তেলতে মিঠা জিৰা আৰু মছলা সানি লোৱা টেঙাখিনি গৰম তেলত ভাজি অলপ সময় ৰাখি থ'ম। আকৌ অকণমান নিমখ দিছোঁ। নিমখ মানে টেঙাত অলপ নিমখ বেছি লাগে, নিমখ দি অকণমান লৰাই তাৰপিছত গুড়ি মছলাবোৰ দিছোঁ। গুড়ি মছলাবোৰ হৈছে মিঠা জিৰা আৰু কলা জ্বালা, গোলমৰিচ বুলি কয়। অকণমান ৰঙা কালাৰ হোৱাৰ পিছত মই দিছোঁ কাটি থৈ দিয়া গুড় মিঠাই, আপুনি পাৰিলে চেনিও দিব পাৰে। এতিয়া তেঁতেলী টেঙাৰ আচাৰ সম্পূৰ্ণ হৈ আছে। তেঁতেলী টেঙা সম্পূৰ্ণ তৈয়াৰ। এইটো এটা শুকান বটলত ভৰাই ৰাখিব পাৰি। কি মজা, দেখিবলৈ ধুনীয়া লাগিছে। তেন্তে বন্ধুসকল, এইদৰে আপুনিও ঘৰতে সহজে বনাব পাৰে তেঁতেলী টেঙাৰ আচাৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, আকৌ লগ পাম পৰৱৰ্তী নতুন ব্লগ ভিডিঅ'ৰ সৈতে। টাটা।